স্থানীয় ৰাইজৰ সহযোগত সুন্দৰভাৱে আপোনালোকে আঠত্ৰিশতম শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন কৰিছে ভক্তিভাৱে। দৰং জিলাৰ সাহিত্য সংস্কৃতিয়ে অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জাগৰণৰ দিশত বিশিষ্ট অৰিহণা আগবঢ়াইছে। দৰঙী কলাকৃষ্টিৰ এক সুকীয়া মৰ্যাদা আছে। দৰঙী পূজাপালিৰ লগতে অন্যান্য দৰঙী সংস্কৃতিয়ে অসমৰ বৰ্ণিল সংস্কৃতিত উন্নত সুৱগা চৰাইছে। গতিকে এনেধৰণৰ এটি উল্লেখযোগ্য অঞ্চল হিচাপে অসমৰ প্ৰতিষ্ঠিত এই দৰং সমাজ। ইয়াৰ বুকুতে প্ৰাণ পাই উঠিছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা। আৰু এই উৎসৱত আজি আপোনালোকে ইমান শৃংখলাবদ্ধতাৰে অংশগ্ৰহণ কৰিছে, মই সঁচাই ইয়াক দেখি অভিভূত হৈছোঁ। এনেধৰণে আপোনালোকে ভক্তিভাৱেৰে এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত তেনেধৰণে প্ৰতিজ্ঞাবদ্ধ হৈছে। ইয়াৰ পৰা এই কথাটো নিশ্চিত হৈছে যে আগন্তুক নিশ্চিতভাৱে আমি সকলোৱে মিলি অসমখন ভাৰতবৰ্ষৰ বহুত শক্তিশালী ৰাজ্য হিচাপে অসমৰ সমাজখনক এখন আদৰ্শ সমাজ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে উল্লেখযোগ্য অৰিহণা আগবঢ়াব পাৰিম। কাৰণ আমি সকলোৱে বিশ্বাস কৰোঁ সমন্বয়, সকলোৱে বিশ্বাস কৰোঁ শান্তি, সকলোৱে বিশ্বাস কৰোঁ ভাতৃত্ব। গতিকে আমাৰ এই শক্তিবিলাক যদি আমাৰ চিন্তাত, আমাৰ কৰ্মত যদি ইয়াক আমি উচিতভাৱে প্ৰতিফলন ঘটাবলৈ সক্ষম হওঁ, তেতিয়াহ'লে সফলতা নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ নামি আহে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত অসমৰ বুকুত যিমানবিলাক প্ৰত্যাহ্বান আছে, সকলোবিলাক প্ৰত্যাহ্বান আমি সকলোৱে এনেধৰণে যৌথভাৱে মিলিত প্ৰচেষ্টাৰে সফলতাৰে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। গতিকে মই আজি সঁচাই অত্যন্ত আনন্দিত হৈছোঁ। গুৰুজ্যোতি দাসে মোক ক'লে যে এই ৰাস উৎসৱলৈ আপুনি আহিব লাগে। আৰু মই পূৰ্বতেও যেতিয়া ছাত্ৰ নেতা আছিলোঁ তেতিয়া এই অঞ্চলত বহু সময়ত মই আহিছোঁ। আৰু এই দৰং জিলাৰ যিখন সমাজ আছে, এই সমাজখনে মই নিজেই প্ৰথমবাৰৰ পৰা লক্ষ্য কৰিছোঁ যে সামাজিক আৰু সাংস্কৃতিক আধ্যাত্মিক দিশত অত্যন্ত আগ্ৰহ। সকলো সময়তে আপোনালোকৰ যিখিনি চেতনা শক্তি সেইখিনি বিভিন্ন পদক্ষেপৰ দ্বাৰা প্ৰতিফলন ঘটাইছে আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা মানুহক শক্তি যোগান আপোনালোকে দি আহিছে। কাৰণ ইয়াৰ পৰা যিবিলাক আপোনালোকে শক্তি বিতৰণ কৰি শক্তিৰ দ্বাৰাই অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চলত বসবাস কৰা সমাজবিলাক প্ৰাণ পাই উঠে। গতিকে সেইবাবে আমি সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে যদি শক্তিশালী হওঁ, তেতিয়া নিশ্চিতভাৱে সমাজ শক্তিশালী হ'ব। কাৰণ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক এই শক্তিয়ে একোগৰাকী মানুহক শৃংখলাবদ্ধ নাগৰিক হিচাপে গঢ় দিয়ে, চৰিত্ৰৱান ব্যক্তি হিচাপে জীৱনৰ বাটত প্ৰতিষ্ঠা লাভ কৰিবলৈ সহায় কৰে আৰু এখন ভাল সমাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ই সহায় কৰে। গতিকে সেইবাবে আজি অসমৰ বুকুত তেনেধৰণৰ এখন সমাজ আমি সকলোৱে মিলি প্ৰতিষ্ঠা কৰিব লাগিব। বিভিন্ন ধৰণৰ শক্তিবিলাকে নানা ধৰণৰ অপপ্ৰচাৰ কৰি আমাৰ সাতাম পৰুগা মিলাপ্ৰীতিৰ যিটো বাতাবৰণ, এই বাতাবৰণ বিনষ্ট কৰাৰ বাবে নানা ধৰণৰ কূটকৌশল ৰচনা কৰি আহিছে। ইয়াৰ বিৰুদ্ধে আমি সকলোৱে মিলি ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি সকলোৱে একগোট হৈ আমি ইয়াৰ প্ৰতিৰোধ কৰিব লাগিব। গতিকে আজি এই ৰাস উৎসৱত আমি সকলোৱে জানো আত্মা আৰু পৰমাত্মাৰ মহামিলনৰ যিটো দিশ, সেইটো হৈছে ৰাস। কাৰণ মায়া মোহ ত্যাগ কৰি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিবৰ বাবে আমি সকলোৱে প্ৰয়াস কৰোঁ।